আপোনালোকে জানেনে ভিক্স ৱেপাৰাপ এটা আয়ুৰ্বেদিক প্ৰডাক্ট হয়। যেতিয়া 1980 চনত ভিক্স ৱেপাৰাপ ইণ্ডিয়াত আহিছিল তেতিয়া ই ফৰেনৰ মেডিচিন আছিল। ফৰেনৰ মেডিচিন হোৱাৰ কাৰণে বহু ধৰণৰ লাইসেন্স এক্সাইজ ডিউটি দৰকাৰ পৰিছিল আৰু এইবোৰত ইমান খৰচা হৈ গৈছিল সিহঁতৰ প্ৰফিট একেবাৰে কমি গৈছিল। তেতিয়া ভিক্স কোম্পানীৰ লোক এজনৰ ভিক্সৰ ইনগ্ৰেডিয়েন্টৰ ওপৰত চকু পৰিল আৰু সি দেখিলে যে মেক্সিমাম ভিক্সত আয়ুৰ্বেদিক ইনগ্ৰেডিয়েন্ট দিয়া আছে আৰু ভাৰতবৰ্ষত আয়ুৰ্বেদিক ইনগ্ৰেডিয়েন্ট প্ৰডাক্টক বেছি গুৰুত্ব দিয়া হয় আৰু সিহঁতে ভিক্স ৱেপাৰাপক আয়ুৰ্বেদিক প্ৰডাক্ট হিচাপে ৰেজিষ্টাৰ কৰিলে আৰু না কি কোনো ধৰণৰ লাইসেন্স এক্সাইজ ডিউটি দৰকাৰ পৰিল, উল্টাই গভৰ্ণমেণ্টে সিহঁতক ছাপৰ্টহে কৰিলে। লাইসেন্স এক্সাইজ ডিউটি খৰচা কমি যোৱাৰ কাৰণে সিহঁতৰ প্ৰফিটৰ এমাউণ্ট বাঢ়ি গ'ল আৰু তাৰ কাৰণে ভিক্স ৱেপাৰাপৰ দাম অলপমান কম হয়। লোকসকল ইয়াৰ আগতে আপোনালোকে ভিক্স ৱেপাৰাপ এটা আয়ুৰ্বেদিক প্ৰডাক্ট হিচাপে জানিছিল নেকি? যদি জনা নাছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।